Hello everyone, welcome back to my another mini vlog. Puja vacation or পৰা অহাৰ পিছত এটো মোৰ প্ৰথমটো ক্লাছ। আজি বাৰু ক্লাছ তেনেকৈ নাই, লেবহে এটা আছে। তাকে কৰিবলৈ এতিয়া গৈ আছো মই। ডিপাৰ্টমেন্ট গৈ দেখো কোনোচোন আহাই নাই মোৰ লগত। অলপ টাইম চোৱাৰ পিছত আহিলে কেইজনমান আৰু এতিয়া আমি লেব কৰিবলৈ গৈ আছো। গোটেইকেইটা অহা নাই বাৰু, কিন্তু যোনকেইটা আহিছে এটাই লগতে লেব কৰিলে ছাৰে। লেবৰ ক্লাছ কৰি মই আহি গলো দিউহাট অলপ বজাৰ কৰিবলৈ। ফাৰ্ষ্টতে ভাবিলো নিমু কেইটামান আৰু পিয়াজ কেইটামান লৈ লওঁ মই। এতিয়া আকৌ গৈ হোষ্টেলত লাঞ্চ কৰিব লাগিব নহয়, কিন্তু খালি লাঞ্চ কৰিব ভাল নালাগে, সেইবাবে মই চিকেন অলপমান লৈ ললো। দুপৰীয়া সাঁজটো মই চিকেন কাৰী লগতে খাম। ৰুম গৈ বুলি ধুনীয়াকে ভাত চাত খাই লৈ মই অলপমান শুই ললো, যিহেতু মোৰ 6ৰ পৰা টিউচন আছে। যিহেতু আকৌ ICC ওমেন্স ৱৰ্ল্ড কাপো চলি আছে, সেইবাবে খেলো অলপমান চাইছো মই। বাহিৰে দিউহাট আহিলো। দাদাই আকৌ মোক লগ কৰিবলৈ দিউহাটলৈ আহিছে। লগ কৰিব মানে কি আৰু, ঘৰৰ পৰা আহোঁতে মই ৰচুন দুটামান আনিছিলো দাদাৰ বাবে, মানে মায়ে দি পঠাইছিল তাক দিবলৈ। তাকে সি নিবলৈ আহিছে আজি। ৰোলটো খাই মেলি এতিয়া মই হোষ্টেল যাওঁ।